নমস্কাৰ জনাই মোৰ আজিৰ ভিডিঅ'টি ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। আজি মোৰ ভিডিঅ'টিত এটি ৰেচিপি দিয়া হৈছে। ৰেচিপিটোৰ নাম হৈছে মচুৰ দাইলৰ বৰ দি ভেদাইলতাৰ আঞ্জা, জালুকীয়া আঞ্জা। ভিডিঅ'টি চাই থাকিব। এয়া মই ভেদাইলতা লৈ পেলাই পিচি ল'লোঁ মিক্সিত, আৰু এয়া মচুৰ দাইল তিয়াই থৈছিলোঁ, এয়াও মই মিক্সিত পিচি ল'ম। মোৰ মচুৰ দালি পিচা হৈ গৈছে। এইখিনিত এটা পিঁয়াজ দি পিঁয়াজ এটা সৰু মিহি মিহিকৈ কুটি ল'ম। পিঁয়াজটো কিমান মিহিকৈ কাটিছোঁ আপোনালোকে দেখি পাইছে। ইয়াত মই সোৱাদ অনুসৰি নিমখ অলপ দি ল'ম। মই হাতেৰে নিমখ দিলে যিহেতু আন্দাজটো বেছি পাওঁ, সেইকাৰণে মই হাতেৰে দিওঁ, চামুচ ব্যৱহাৰ নকৰোঁ। আৰু ইয়াত মই অলপমান আটা গুড়ি মিহলাই ল'ম বৰটো বনাবৰ কাৰণে। এয়া মিক্স কৰি লৈছোঁ। ইয়াত আৰু অকণমান হালধি দি লৈছোঁ। এয়া মই টেৱা এখনত অলপমান তেল দি এটা এটাকৈ বৰ বনাই ল'লোঁ, মচুৰ দাইলৰ বৰ। বৰটো ভালকৈ সিজিব লাগিব। আৰু এয়াবোৰ বৰ বনাই হৈ গ'ল। এতিয়া আঞ্জাখন বনাবৰ কাৰণে কেইটামান জালুক মই মিক্সিতে গুড়ি কৰি লৈছোঁ, অলপমান পানী দি লৈছোঁ। আৰু এয়া নহৰু কেইফুটামান গুচাই ধুই লৈ মই পিহি ল'ম। বেছি নহয়, 5-6 ফুটামান নহৰু দিলেই হ'ব আঞ্জাখনৰ কাৰণে। ইয়াত মই কোনো ধৰণৰ পিঁয়াজ একো ব্যৱহাৰ নকৰোঁ। এয়া মই খুন্দি লৈছোঁ নহৰু কেইফুটা। এয়া যিহেতু আঞ্জাত দিবলৈ গৰম পানী লাগিব, সেইকাৰণে মই অলপমান গৰম পানী কৰি লৈছোঁ। আৰু এয়া গেছটো জ্বলাই লওঁ। জ্বলাই লৈ কেৰাহীখন অলপমান গৰম হ'ব দিম। কেৰাহীখন গৰম হৈ গ'ল। ইয়াত প্ৰয়োজন অনুসৰি মিঠাতেল দিছোঁ। আৰু মিঠাতেলখিনি যিহেতু গৰম হৈ গ'ল, তাত মই খুন্দি লোৱা নহৰুখিনি দি দিছোঁ। নহৰুখিনি অলপমান ভাজি ল'ম কেঁচা গোন্ধটো নোযোৱালৈকে। আৰু ইয়াত পিহি থোৱা ভেদাইলতাখিনি দি দিছোঁ। এইখিনি অলপমান সময় ভাজি ল'ম। ইয়াৰ কেঁচা কেঁচা ভাৱটো নোহোৱালৈকে ভাজি ল'ম। এতিয়া ইয়াত মই অলপমান প্ৰয়োজন অনুসৰি নিমখ দি দিম। আৰু আকৌ মই ভাজি লৈছোঁ অলপ সময় নিমখ দিয়াৰ পিছত। এয়া অলপমান ভাজি লৈছোঁ। এতিয়া মই হালধি দি দিছোঁ অলপমান। নিমখ আৰু হালধি আপোনালোকে প্ৰয়োজন অনুসৰি দিলেই হ'ব। আৰু ইয়াত মই এতিয়া যিখিনি জালুকৰ গুড়ি পিহি লৈছিলোঁ সেইখিনি দি দিম। আৰু অকণমান এচামুচমান মই জিৰা গুড়ি দিছোঁ। জিৰা গুড়ি, গোটা জিৰা মই ভাজি লৈ গুড়ি কৰি লৈছোঁ। আৰু অলপমান ভাজি লৈছোঁ। ভাজি লোৱাৰ পাছত এতিয়া মই অলপ গৰম পানী দি দিম।
পানী আপোনালোকে নিজৰ মতে যিমান কনচিষ্টেঞ্চিত বিচাৰে সিমানখিনি দিলেই হ'ব। পানীখিনি দিয়াৰ পিছত অলপমান উতল আহিবলৈ দিম, ভালদৰে যাতে উতল আহে সেইবাবে আঞ্জাখিনি মই ঢাকি দিছোঁ। দেখিছে আঞ্জাখিনিত সম্পূৰ্ণভাৱে উতল আহি গ'ল। ইয়াত মই এতিয়া বৰখিনি দি দিছোঁ। বৰখিনি দিয়াৰ পাছত মই আকৌ অলপমান সময় ঢাকি পেলাই আৰু অলপমান উতল আহিলে মানে আঞ্জাখন আমাৰ হৈ যাব। এয়া আমাৰ ভেদাইলতাৰ আঞ্জা ইতিমধ্যে হৈ গৈছে। আচলতে আমাৰ বহুতে ভেদাইলতা খাবলৈ বেয়া পায়, কিন্তু ই স্বাস্থ্যৰ বাবে অতি উপকাৰী। আমাৰ মচুৰ দালিৰ বৰ দিয়া ভেদাইলতাৰ জালুকীয়া আঞ্জা ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।